हेलो गाइस गुड मर्निंग सो की खबर आशा करूँ सकलोरे ভাল আছে सो आसाम पुलिस फिजिकल बर्तमान হৈছে এতিয়াও শেষ হোৱা নাই আৰু যিসকল ল'ৰা ছোৱালীয়ে আসাম পুলিচৰ ফিজিকেল পাছ কৰিছে তেওঁলোকৰ মনত এটা চিন্তা আছে যে কিমান নম্বৰ পালে নাম আহিব মই ইমান নম্বৰ পাইছো নাম আহিব নে নাহে এইবোৰ ভাবি থাকে আৰু পঢ়া শুনা একেবাৰে কৰা নাই সো ইউটিউবত কাটঅফৰ ভিডিঅ' চাব চাই ডিমোটিভেট হৈ যায় সো মই এটাই ক'ব বিচাৰো যে এতিয়া কাটঅফৰ ভিডিঅ' নাচাব আপোনালোকে যিমানে নাম্বাৰ নাপাক কিয় আসাম পুলিচত ফিজিকেল পাছ কৰিছে সো পঢ়ি থাকা তো আৰু যিবোৰ ছোৱালীও সেম কাটঅফৰ ভিডিঅ' নাচাব কাৰণ কাটঅফৰ ভিডিঅ' চাই এনে ডিমোটিভেট হৈ যাব পঢ়িবলৈ মন নাযাব সেইকাৰণে কৈছো ফিজিকেল পাছ কৰিছা পঢ়ি থাকা হয়তো নাম আহি যাব পাৰে না সেইকাৰণে কৈছো আৰু কাৰণ এতিয়া ফিজিকেল শেষ হোৱা নাই ফিজিকেল শেষ হ'লে যে ইমানৰ পৰা কাটঅফ আহিব পাৰে অনুমান এটা ল'ব পাৰে ইনে ইউটিউবত ভিউজৰ কাৰণে কাটঅফ লগাই থাকে সো সেই কাৰণে কৈছো মই যে ভিডিঅ' নাচাবা কাটঅফত তুমি 46ৰ ওপৰত যদিও পাইছা তেনে পঢ়ি থাকা আৰু ছোৱালীসকলে 25ৰ যদি ওপৰত পাইছা তেনে বিন্দাস পঢ়ি থাকা একো টেনচন ল'ব নালাগে এইবোৰ কাটঅফৰ ভিডিঅ' চাই এনে মাথাটো নষ্ট নকৰিবা হাবাথুৰি নাখাবা এনে মানে আৰু ভিউজৰ কাৰণে 10টা দি দিয়ে সো ইয়াকে কৈছো ভালকৈ পঢ়া শুনা কৰি থাকা নাম আহি যাব পাৰে আৰু যিসকলে এতিয়াও ফিজিকেল হোৱা নাই তেওঁলোকে আৰু অলপ কষ্ট কৰা সো নিজৰ কাৰণে নহয় মা দেউতাৰ কাৰণে কৰা বহুত আশা কৰি আছে মা দেউতাই সো ইয়াকে কৈছো বেলেগ কাটঅফৰ ভিডিঅ' চাই এনে ডিমোটিভেট নহবা গাইস সো আজিৰ ভিডিঅ' ইমানতে বাই বাই জয় হিন্দ জয় ভাৰত